আৰু এহাল বুঢ়া-বুঢ়ী ঘৰত আশ্ৰয় লৈছিল। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আৱাৰ চেনেল ভাস্কৰ ডায়েৰী। আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন আৰু তাৰ উপলক্ষে আমি ধূপ চাকি লৈ ওলাই আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰ ফালে। আৰু এইখনেই হৈছে ঢেকীয়াখোৱা প্ৰথমখন তোৰণ। আৰু এই তোৰণখনৰ পৰাই ভিতৰলৈ প্ৰায় ৩-৪ কিলোমিটাৰমান আহিলেই ঢেকীয়াখোৱা বৰনামঘৰ পায়। আমি স্কুটিখন প্ৰায় ৰাখি থৈ আহিছোঁ। এইখনেই হৈছে ঢেকীয়াখোৱা মূল প্ৰৱেশদ্বাৰ। গেটখন মানে ইমানেই ডাঙৰ, মোবাইল কেমেৰাত কভাৰেই নহয়। নামঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে কিবা এটা পজিটিভ এনাৰ্জি পোৱা যায় আৰু এইটো আপুনি নিজে উপলব্ধ কৰিব যে নামঘৰৰ গেটৰ ভিতৰত সোমোৱাৰ লগে লগে আপুনি এটা পজিটিভ এনাৰ্জি পাব। আমাৰ চাকি ধূপ দিয়া হৈ গ'ল আৰু মোৰ লগতে আপোনালোক সকলোৰে মনত কামনা কৰিছোঁ। ভিডিঅ'টো চাই থাকিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে ৰুই থৈ যোৱা বট বৃক্ষজোপা। মহাপুৰুষ মাধৱদেৱে দিহা নদীৰ পাৰত বহি থোৱা মহাভাগ দেখাই আছোঁ আৰু এই মহাভাগ হৈছে এই ভাগ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মহাভাগ, এইভাগেই মহাভাগ। আৰু ইয়াৰ নিচেই কাষতে আছে সেই নদীভাগ আৰু এই ৱালখন পাৰ হৈ সেই নদীভাগ দেখিব আৰু এই নদীভাগৰ নাম হৈছে দিহা নদী। চ' এতিয়া গম পালোঁ যে মাধৱদেৱে এই স্থানত আহি ভৰি ধুইছিলে আৰু সেই মহাভাগ ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে। মই ইমান নাজানিব পাৰোঁ, কিন্তু ইয়াৰ বিষয়ে যিখিনি মই জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। জানিব পৰা মতে 500-600 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু হৰিজোঁৱাই এওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই ধৰ্ম প্ৰচাৰ কৰাৰ সময়তে মহাপুৰুষ মাধৱদেৱে এই গাঁওখনত আহিছিল আৰু মহাপুৰুষ মাধৱদেৱে ইয়াত আহি আৰু এহাল বুঢ়া-বুঢ়ী ঘৰত আশ্ৰয় লৈছিল আৰু বুঢ়া-বুঢ়ীহাল বহু দুখীয়া আছিল। মাধৱদেৱক সেই বুঢ়া-বুঢ়ীহালে ঢেকীয়া শাকে ভাত খাবলৈ দিছিল। জানিব পৰা মতে তেতিয়াৰ পৰাই এই গাঁওখনৰ নাম ঢেকীয়াখোৱা হয়। নামঘৰৰ ভিতৰত আমি এজন বক্তা পাইছোঁ, বক্তাৰ পৰা আমি নামঘৰৰ বিষয়ে জানিম। মাধৱদেৱ হাতীগড়ৰ পৰা আহি ঢেকীয়াখোৱা গাঁৱত এই আমাৰ এই গাঁৱত আহি গাঁৱৰ মূৰতে আহি এৰাতি থাকিলেহি। থাকি সেই বুঢ়া বুঢ়ীয়ে তেখেতক চাউল যোগাৰ কৰি দি ঢেকীয়া শাকেৰে ব্যঞ্জন খুৱাই এগছি বন্তি লগাই থৈ গ'ল। সেই বন্তি গছ পৃথিৱী থাকে মানে বন্তি গছ জ্বলি থাকিব, অথৈ বন্তি। ঢেকীয়াখোৱা ৰাইজে প্ৰতিপাল কৰিব সেইটো বুলি কৈ থৈ গ'ল। মই সিমানলৈকেহে জানো, মই তাৰপৰা সকলোবিলাক গৈ কমত যাওঁ আৰু ইতিমধ্যে ভালকৈ পাবা ইয়াৰ বিষয়ে। আমি যিমানটো জানো এই নামঘৰৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু আমি এজন বক্তাৰ
মুখেৰেও জানিলোঁ এই নামঘৰৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব প্লিজ। আৰু আমাৰ চেনেলত অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে। আপোনালোকে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাক ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আৰু এই ঢেকীয়াখোৱা বৰনামঘৰতে এটা পুখুৰী আছে, সেই পুখুৰীটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আমি নামঘৰলৈ অহাও বহুত সময় হ'ল। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুন এটা ঠাইত লগ পাই আছোঁ নতুন এটা কাহিনীৰ সৈতে। আজিলৈ বাই বাই।